পেডেল মাৰি মাৰি খ্যাত গায়ক বাবুৱে মুকলি কৰিছে তেওঁৰ শেহতীয়া মিউজিক ভিডিঅ' মাজুলী গাভৰু। এয়া সস্ত্ৰীয়া জনপ্ৰিয় বিকৃত ৰূপত প্ৰদৰ্শন সত্ৰীয়া সংস্কৃতি। তেনেহলে পলম নকৰি ব'লক বন্ধুসকল ভিডিঅ' আৰম্ভ কৰো। জুবিন দাৰ পিছতে বাবু দা অসমৰ দ্বিতীয় বুলি ভাবিছিলো, কিন্তু আপুনি বহুত ভুল কাম কৰি দিলে। এনেকুৱা ভিডিঅ' আপুনি বনাব দিব নালাগিছিল, কাৰণ অসমীয়া লোকবাদ্যবিলাকৰ দেৱবাদ্যবিলাক সন্মান আছে ন। আপুনি ক'ত দেখিছে যে আমাৰ এই দেৱবাদ্যবিলাক লৈ ভিক লগা? কিন্তু আপুনি এইটো কাম কৰিব নালাগিছিল। এইজনে সেইজন মহা মক্কেল, অসমৰ নামী দামী গানৰ কোৰিঅ'গ্ৰাফাৰ আৰু নামটো নিশ্চয় নকৰো, আপোনালোকে এওঁ চিনি পায়ে। তাই যি ভুল কৰিছে ক্ষমা কৰি দিয়ক। নহব, যিহেতু সত্ৰত নাৰীৰ প্ৰৱেশ নিষেধ, মাজুলীয়ে যি অপৰাধ কৰিছে তাৰ ক্ষমা নাই। আমি আজি সমাজে এটা সিদ্ধান্ত গ্ৰহণ কৰিছো, মাজুলী আৰু তাৰ পৰিয়ালক আজীৱন আমি এঘৰীয়া কৰিছো। মাজুলী আৰু তাৰ পৰিয়ালক আজীৱন আমি এঘৰীয়া কৰিছো। বৰপেটা সত্ৰ বাহিৰে আপুনি মাজুলী কোনখন সত্ৰত আপুনি মহিলা প্ৰৱেশ নিষিদ্ধ কৰিলে? ছোৱালীবিলাকে যে সত্ৰীয়া নৃত্য নাচিব নিদিয়া দেখাইছে, কিন্তু এতিয়াতো এটা ট্ৰেণ্ড হৈছে। ছোৱালীবিলাকে আজিকালি সেইটো ক্লাছিকেল লাইন হিচাপে লৈ বহুত ছোৱালীয়ে যে সত্ৰীয়া নৃত্য নাচি আছে। আপুনি ভালদৰে জ্ঞান আহৰণ কৰি ল'ব। निकल लौड़े, पहली फुर्सत में निकल, कोई जरूरत नहीं हिंदुस्तान को। তোমার মোরে জুরুনতে ধরায়ে দিবনো কি, তোমার উত্তরে ভাষা সপোন দেখি দেখি জানো রাতিয়ে নুপুয়াই, তোমার কথা ভাই তোমাক দেখো সঘনাই। মুখাক অৱমাননা কৰিছে বুলি আমি ভাবিছোঁ। এই শিল্পটোক অৱমাননা কৰিছে, এই কলাটোক অৱমাননা কৰিছে। আৰু মাজুলীবাসীয়ে এইটো কথাত কেতিয়াও মানে তেখেতসকল এইটো সুখ অনুভৱ নকৰিব, দুখ অনুভৱ কৰিব। অসমীয়া সত্ৰীয়া কলা কৃষ্টি আৰু দেৱবাদ্যবিলাকক মানে এই নটংকী বা নটকীৰ লগত তুলনা কৰিলে মানে আচলতে এনেধৰণে তুলনা কৰাটো আমি মুঠতে পচন্দ নকৰো, আৰু ভৱিষ্যতে মানে এনে ভিডিঅ' বনাব নালাগে, আৰু এই ভিডিঅ'টো পুনৰ ভালদৰে বনাবলৈ মানে উপদেশে দিম।